হেল্ল' গাইছ, মোৰ অসমবাসী ৰাইজ। আজি আমি গৈ আছোঁ নামঘৰলৈ, যিহেতু আজি কাতি বিহু হয় আৰু নামঘৰতে সংক্ৰান্তিও আছে। আৰু চাওক আমি গাঁৱলীয়া পৰিৱেশ কেনেকুৱা আজি কাতি বিহু ভাগ সন্ধিয়াকৈ চাকি বন্তি কেনেধৰণে জ্বলাওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মৰম দিব। আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, তো সকলোৱে মৰম দিব। মহাভাগৱত তাহাম্বাৰ নাম ৰাজা কৰিব বেকত। এই মাহঁতে চাকি জ্বলাবলৈ পথাৰলৈ ওলাইছে। আমাৰ পথাৰখন অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। মাহঁতে আহি আছে। এয়া ভাইটি চাকি জ্বলাই আছে। এইফালে মায়ে চাকি জ্বলাই আছে। সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা থাকিল।